নগাঁও জিলাৰ এখন সৰু গাঁৱত ৰাহুলৰ ঘৰ। কুৰিয়াৰ কোম্পানী এটাত এজ এ ডেলিভাৰী বয় হিচাপে ৰাহুলে কৰ্মৰত। সেইটো সময়ত দুৰ্গা পূজা আছিল। পূজাৰ সময়ত পাৰ্চেলৰ লোড এনেও বহুত বাঢ়ি যায়। লগতে ৰাহুলে কেতিয়াবা এক্সট্ৰা ৱৰ্কো কৰে। এদিন কাম সামৰি মেলি পইচা পাতি হিচাপ পত্ৰ কৰোঁতে ৰাতি প্ৰায় 12টা বাজিলে। 12টা বজাত ৰাহুলে নিজৰ কাম সামৰি ভাগৰে জুগৰে নিজৰ ঘৰ অভিমুখে যাত্ৰা কৰিলে। ৰাহুলৰ কৰ্মস্থলীৰ পৰা ঘৰলৈ দূৰ মোটামুটি 10 কিলোমিটাৰমান হ'ব আৰু এই 10 কিলোমিটাৰ ৰাস্তাত প্ৰায় 3 কিলোমিটাৰমান এখন ডাঠ হাবি পাৰ হ'ব লাগে। বৰষুণৰ পানী আৰু কুঁৱলীয়ে ৰাহুলৰ ৰাস্তাটো একদম সম্পূৰ্ণ নিস্তব্ধ কৰি তুলিলে। তাৰ মাজে মাজে ৰাহুলৰ বাইকখন আগবাঢ়িল। হঠাৎ পথৰ কাষত বগা কাপোৰ পিন্ধা এগৰাকী মাইকী মানুহ ৰৈ থকা ৰাহুলে দূৰৰ পৰা দেখিলে। মহিলাগৰাকীয়ে হাতেৰে ৰাহুলক ৰ'বলৈ ইংগিত দিলে। ৰাহুলে বাইকখন মহিলাগৰাকীৰ ঠিক কাষতে ৰখাই দিলে। মহিলাগৰাকীয়ে কাকতি মিনতি কৰিলে, ভাইটি মোক অলপ আগলৈ এৰি দিবা নেকি? এই ৰাতি মই বহুত বিপদত পৰিছোঁ। ভয় আৰু উৎকণ্ঠাৰে ৰাহুলে লাহেকৈ ক'লে, উঠক বাইদেউ। ৰাহুলৰ অনুমতি পাই মহিলাগৰাকীয়ে ৰাহুলৰ বাইকৰ পাছ চিটত ধুনীয়াকৈ বহি ল'লে। লাহে লাহে বাইকখন আগবাঢ়িল। কিছুদূৰ যোৱাৰ পাছত ৰাহুলে নিজৰ বাইকৰ যোনখন ৰেয়াৰ ভিউ মিৰৰ, সেই মিৰৰখনত দেখিলে যে পিছফালৰ চিটটো খালী দেখোন, তাত কোনো নাই। কি আচৰিত! ৰাহুলে লাহে লাহে নিজৰ মূৰটো ঘূৰাই পাছফালে চালে, ইয়াত দেখোন কোনো নাই, পিছ চিটটো খালী। কিন্তু এয়া কেনেকৈ সম্ভৱ? সেই সময়ত ৰাহুলৰ কাণৰ কাষত এটা ফুচফুচনি শুনা গ'ল। মই ইয়াতে আছোঁ ৰাহুল, মই ইয়াতে আছোঁ। খন্তেক সময় পাছত এক মৰণ কাতৰ চিঞৰে হাবিখনৰ বুকু ভেদি গ'ল। পাছদিনা পুৱা মানুহসকলে ৰাহুলৰ কেৱল ভাগি যোৱা বাইকখনহে ঘটনাস্থলীত বিচাৰি পালে। কিন্তু ৰাহুল ক'ত গ'ল, কেনি গ'ল, কোনেও গম নাপালে।